হেল্ল' গাইজ, কি খবৰ আপোনালোক সকলোৰে? আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত ভিডিঅ' এটা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মানে মই এতিয়া গোলাঘাটৰ ঘৰলৈ আহিলোঁ। মই মানে এক্সাম হৈ আছে, হাজবেণ্ডো আহিছে লগত। তাৰপিছত আজি ভাবিছোঁ অলপ ওলাই যাওঁ, সন্ধিয়াই হ'ব হ'ল বাৰু। তাৰপৰা ক'ত যাওঁ চাই থাকিব আপোনালোকে, দেখুৱাই থাকিম। এতিয়া আমি ঘৰৰ পৰা ওলাই আহি আছোঁ এইফালে। জুগীবিলৰ ফালেকে গৈ থাকোঁ নেকি, বহুত দিন সেইটো ফালে যোৱাই নাই। চাই থাকিব আপোনালোকে, ক'ত যাওঁ দেখাই থাকিম। পালোহি আৰু। হেল্ল' এভৰিৱান, আমি বৰ্তমান জুগীবিল পালোহি। জুগীবিলত আছোঁ। সন্ধিয়াই হ'ব হ'ল আৰু। সন্ধিয়া হ'ল, টাইম প্ৰায় নাই আৰু অলপ সময় আছে, সন্ধিয়া হ'বই। আপোনালোকক দেখুৱাইছোঁ এই আবেলি মাৰ গ'লেই। বাকী সুন্দৰ পৰিৱেশ। আজি ছানডেৰ কাৰণে বহুতখিনি মানুহ আহিছে। এইটো সময় যে বহুত ভালো লাগে। সুন্দৰ এটা পৰিৱেশ চাই থাকিব আপোনালোকে। নতুনেৰে ঘৰখনি সজাবৰ সপোন আজি তুমি আৰু মই দুয়ো মিলি, সুখবোৰ ললো আদৰি, স্মৃতিবোৰ মোহাৰি প্ৰতি পলে থাক। ফটো চটো মাৰিছোঁ, ইমান ভাল নাই হোৱা বতৰটো। বতৰটো নহয়, মানে সন্ধিয়া হ'ব হ'ল যে সময়টো, সেইটো কাৰণে এনেই এতিয়া আমি ফুৰি আছোঁ। কিবা এটা কৈ দিয়া আকৌ। প্ৰায় সন্ধিয়া হ'বই হৈছে, গতিকে মানুহ বহুতখিনি আছিলে, এতিয়া লাহে লাহে কমিছে। কাৰণ ইয়াত লাইট জ্বলাৰ পাছত আৰু সন্ধিয়া হোৱাৰ পাছত ইমান এটা হেৰি বিশেষ নাথাকে মানুহ নাথাকে আৰু। কিন্তু সুন্দৰ এটা পৰিৱেশ। আপুনি যদি আজৰি সময় অকণমান শান্তিত সুন্দৰভাৱে পাৰ কৰিম বুলি ভাবে, ইয়ালৈ নিশ্চয় আহিব পাৰে। খুব ধুনীয়া এটা জেগা। বাই বাই, চাই থাকিব। এয়া চাওক, কিমান এক সুন্দৰ পৰিৱেশ। এইফালে আপোনালোকক দেখাইছোঁ, এয়া বনৰীয়া এইবোৰ পৰিভ্ৰমী চৰাই লগত দেখাব লাগে। এইখিনি যিহেতু এখন বিল হয়, গতিকে ইয়াত বহুতো বিভিন্ন প্ৰান্তৰ পৰা সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাই আহে। কোনে আনেনো? এতিয়া আমি গৈ থাকোঁ, একেবাৰে সন্ধিয়া হ'ব হ'ল আৰু। গৈ থাকোঁ, কিবা এটা খাওঁগৈ। অলপ আগত মানে ৰেষ্টুৰেণ্ট এখন আছে, নামটো কুইজিং চেলেঙি। ইমান টেষ্টি খানা দিয়ে, খাই লওঁগৈ আজি। এতিয়া আমি উভতি আহি আছোঁ। ইমান ধূলি ওলাইছোঁ আৰু। এতিয়া আমি পাই গ'লোহি এখন কুইজিন চেলেঙি। ইমান ধুনীয়া। আমি এতিয়া পাই গ'লোহি। এতিয়া এইটো কেবিন ল'ম আমি, হয়নে? হয়, এইটো কেবিন ল'ম। এইখন কুইজিং চেলেঙি, এখন সুন্দৰ ৰেষ্টুৰেণ্ট। যদি জুগীবিল যায়, তাৰ পৰা আহোঁতে আপোনালোকে পাই যাব। খুব এখন সুন্দৰ ৰেষ্টুৰেণ্ট। খানাখিনি খুব ভাল দিয়ে, ডেক'ৰেশ্যনটো ভাল, আৰু খানাটো কিন্তু দাম চাই যথেষ্ট ভাল দিয়ে। দামটো চাই ব'লা। চাফাই আছেনে? কি অৰ্ডাৰ দিম? Hello friends,
এয়া আমি চিকেন নুডলছ অৰ্ডাৰ দিছিলোঁ, বৰ্তমান আহি পালেহিয়ে। এক প্লেট দিছা আৰু কি খাওঁ চাই লওঁ, নাখাব চাই বাৰু। লওঁ, এয়া চাই লওঁ প্ৰথম, তাৰপাছত দেখা যাব। হ'ব দিয়া। একদম গৰম গৰম বাৰু দেই, আইটেমটো গৰম গৰম। দেখা যাওক কি হয়, তাৰপাছত আকৌ দেখাই থাকিম দেই। বাই বাই। এতিয়া আমাৰ এয়া খাই হৈ গ'ল, কিন্তু এতিয়াও লোভটো সামৰা নাই। এতিয়া আকৌ কি খাওঁ, কফিয়ে ফ্ৰেঞ্চ ফ্ৰাইজহে খাওঁ। চাই থাকিব। এতিয়া আমাৰ কফি খাই খাই শেষ নকৰিবা। কফি আহিলে, ফ্ৰেঞ্চ ফ্ৰাইজ আহি গ'ল, আমি এতিয়া খাই লওঁ। খকুৱাই খালি আগত। জামি আমি যেতিয়া আমাৰ খাই বৈ আজৰি হ'লোঁ, পে'মেণ্ট চেমেণ্ট কৰিলোঁ, চব ইমান ধুনীয়া ডেক'ৰেশ্যনটো। খাই বৈ হ'ল। এতিয়া মানে হাজবেণ্ডে কিবা এটা আনিবলৈ গৈছে দোকানৰ পৰা। ফটো দুখনমান মাৰিলোঁ, ইমান ভাল নাই অহা, দেখিবলৈ বেয়া যে, সেইটো কাৰণে আকৌ এতিয়া ওলাই দিওঁ আৰু। ক'তনো গ'ল বিচাৰিয়ে নোপোৱা হ'লোঁ। বাকী এতিয়া ঘৰলৈকে যাম। কিবা এটা কিনিবলৈ কৈছে মায়ে, লৈ যাব কৈছে কিবা এটা, মানে ভাতৰ লগত খাবলৈ। চিকেন, লোকেল চিকেন। চাওঁচোন লওঁ নে নলওঁ, চাই থাকিব। গাইজ, আমি ঘৰ আহি পালোহি। ফ্ৰেছো হ'ল। মই হোৱাই নাই, কিবা জিলমিল জিলমিল হৈ আছে কেলে? এই লাইটৰ পোহৰৰ কাৰণে হৈছে। বাই বাই ফ্ৰেণ্ডছ। উন্মনা মোৰ হৃদয়